নমস্কাৰ মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো যি মুহূৰ্তত কেবৰ আৰু কাক লৈ এই মুহূৰ্তটো প্ৰতিবাদ চলি আছে সেই মুহূৰ্ততে আপোনালোকক দিবলৈ আছে এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো হ'ল জাগিৰোড কাগজ মিলক লৈ চৰকাৰে ইতিমধ্যে সিদ্ধান্ত কৰিছে আৰু পানীৰ দৰত বিক্ৰী কৰা হ'ব জাগিৰোড কাগজ কল এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ যে অতি কম মূল্যত চৰকাৰে বিক্ৰী কৰিব ওলাইছে ডুবাইৰ ব্যৱসায়ীয়ে পানীৰ দৰত ক্ৰয় কৰিব জাগিৰোড কাগজ কল এই মুহূৰ্তত সকলোতকৈ ডাঙৰ খবৰ যি জাগিৰোড কাগজ কলৰ পুনৰুজ্জীৱনৰ কথা কৈ থকা হৈছিল সেইখিনি সময়তে বিআৰএছ গ্ৰুপে ক্ৰয় কৰিব হিন্দুস্তান পেপাৰ মিল এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ জাগিৰোড পেপাৰ মিলক পুনৰুজ্জীৱনৰ কথা কৈ থকা হৈছিল আৰু এই মুহূৰ্তত খবৰ আহিছে যে তাৰ যি বিক্ৰী প্ৰক্ৰিয়া আছে ডুবাই কোম্পানীৰ লগত প্ৰাথমিক যি আলোচনা হৈছে ইতিমধ্যে সম্পূৰ্ণ হৈছে জাগিৰোড পেপাৰ মিলৰ লগতে যেটো কাছাৰৰ 5 গ্ৰাম কাগজ মিল আছিল কিন্তু হেতু ক্ৰয় কৰাত অলপো আগ্ৰহ দেখুৱা নাই এই ডুবাইৰ কোম্পানীটোৱে আৰু বৰ্তমানৰ 70% কৰ্মচাৰীক পুনৰ নিয়োগৰ বাবে কৈছে চৰকাৰে ডুবাইৰ সেই কোম্পানীটোক পানীৰ দৰত বিক্ৰী কৰা হ'ব জাগিৰোড কাগজ কল এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ আৰু ডুবাইৰ যি গ্ৰুপ আছে সেই গ্ৰুপে ইতিমধ্যে সেই সন্দৰ্ভত কথা পাতিছে আৰু কিছু ইয়াৰ যি প্ৰাৰম্ভিক কথা বতৰা আছে সেই কথা বতৰা ইতিমধ্যে সম্পূৰ্ণ হৈছে ডুবাইৰ ব্যৱসায়ীয়ে পানীৰ দৰত ক্ৰয় কৰিব জাগিৰোড কাগজ কল বিআৰএছ গ্ৰুপে এই সন্দৰ্ভত কথা বতৰা পাতিছে তাৰ প্ৰাথমিক যি কথা বতৰা আছে সেই কথা বতৰা সম্পূৰ্ণ হৈছে আৰু 70% বৰ্তমানৰ কৰ্মচাৰীকে তাত নিয়োগ কৰাৰ বাবে চৰকাৰে চৰ্ত দিছে কিন্তু এই সন্দৰ্ভত হেতু হ'বনে নহয় এই মুহূৰ্তত ক'ব পৰা নাযায় কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ৰাজ্য চৰকাৰৰ ফালৰ পৰা বাৰম্বাৰ কৈ থকা হৈছিল যে জাগিৰোড যি পেপাৰ মিল আছে যি কাগজ কল আছে তাক পুনৰ উজ্জীৱনৰ ব্যৱস্থা কৰা হৈছে তেওঁলোকে ব্যক্তিগত খণ্ডৰ কথা কৈছিল কিন্তু অপাৰেশ্যনৰ যিখিনি কাম আছিল এইখিনি চৰকাৰৰ হাতত থাকিব বুলি পূৰ্বৰ পৰা কৈ থকা হৈছিল কিন্তু এই মুহূৰ্তত সকলোতকৈ ডাঙৰ খবৰ যে ডুবাইৰ এটা কোম্পানীক অত্যন্ত কম দামতে জাগিৰোড পেপাৰ মিল বিক্ৰী কৰিবলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰে সবিশেষ তথ্যৰ বাবে আমি সংযুক্ত হৈছো আমাৰ টাইম এইটৰ এডিটৰ পৰাগমণি আদিত্যৰ সৈতে পৰাগমণি আদিত্য চৰকাৰৰ ফালৰ পৰা কৈ থকা হৈছিল তাক পুনৰ উজ্জীৱন কৰা হ'ব প্ৰাইভেট সেক্টৰলৈ যাব বুলি কোৱা হৈছিল কিন্তু অপাৰেশ্যনেল যিখিনি কাম কাজ আছে সেই গোটেইখিনি চৰকাৰৰ হাতত থাকিব বুলি কোৱা হৈছিল কিন্তু এই মুহূৰ্তত আমাৰ হাতত যি তথ্য আহিছে তাৰ পৰা কোৱা হৈছে যে অতি নগণ্য এটা দামৰ বিনিময়ত একেবাৰে পানীৰ দামৰ বিনিময়ত বিক্ৰী কৰিবলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰে জাগিৰোড পেপাৰ মিল পৰাগমণি আদিত্য হয় আসলে ভাৰত চৰকাৰে এই যি উদ্যোগটো ইতিমধ্যে দেউলীয়া ঘোষণা কৰিছে আৰু দেউলীয়া ঘোষণা কৰাৰ পাছত আসলে অপাৰেশ্যন বুলি কথা এটা নহয় এইটো সম্পূৰ্ণৰূপে উদ্যোগটো যি মেচিন পাতি ইত্যাদি আছিল তাৰে সকলো ইতিমধ্যে কাম নকৰে কিছুমান মেচিনে কাম কৰি থাকিব পাৰে গতিকে এইটো অপাৰেশ্যনেল বোলা কথা এটা চৰকাৰে ডাইৰেক্টলি গতাই দিম বুলি চৰকাৰে পোনপটীয়াকৈ বিক্ৰী কৰিম বুলি যিহেতু কৈ দিব নোৱাৰে গতিকে এইটো এটা ব্যক্তিগত খণ্ডক গোটোৱাৰ এটা ধাপ আৰু ইয়াৰ পাছত পৰ্যায়ক্ৰমে যায় একেদিনাই হয়তো চৰকাৰে কৈ নিদিয়ে মূল কথাটো হ'ল যে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অলপতে ডুবাইলৈ গৈ বিআৰ চেট্টিক সাক্ষাৎ কৰি আহিছে আৰু তেওঁ প্ৰস্তাৱ দি আহিছিল তাৰপিছত বিআৰ চেট্টিয়ে এই দুইটা কাগজ কলত তেওঁ মানুহ পঠিয়াই দুইটা পৰিভ্ৰমণ কৰালে আৰু পৰিভ্ৰমণ কৰাৰ পাছত চৰকাৰক জনালে তেওঁ 5 গ্ৰাম কাগজ কলটো ল'ব বিচৰা নাই কেৱল জাগিৰোড কলটো ল'ব বিচাৰিছে কিন্তু দুইটা কাগজ কলে আচলতে দিব বিচাৰিছে অসম চৰকাৰে প্ৰথম এইটোত এটা জটিলতা আছিল দ্বিতীয় জটিলতাটো আছিল যে অসম চৰকাৰে এই প্ৰস্তাৱ দিছিল যে 70% বৰ্তমানৰ কৰ্মচাৰীকে সেই কোম্পানীটোত নিয়োগ কৰিব লাগে যিটো কাগজ কল তেওঁলোকে বিআৰএছ গ্ৰুপে চলাব কিন্তু তেওঁলোকে ক'লে যে তেওঁলোকে যি কাগজ কল চলাব সেই অত্যাধুনিক কাগজ কল হ'ব গতিকে সেই প্ৰতিষ্ঠানত ইমান বৃহৎ সংখ্যক কৰ্মচাৰী নালাগিবও পাৰে গতিকে এই দুটা বিষয় নিশ্চয় এটা হোৱা নাই কিন্তু মই আজি দিনৰ ভাগত মই জানিব পাৰিছোঁ যে বিআৰএছ গ্ৰুপৰ সৈতে চৰকাৰৰ এটা ডিল হৈছে এটা নিশ্চয় এটা ফাইনেল হৈছে গতিকে অলপতে কেইদিনমানৰ ভিতৰতে ঘোষণা হ'ব পাৰে বিআৰএছ গ্ৰুপক এই গোটেই যি প্ৰকল্পটো আছে এই প্ৰকল্প জাগিৰোড প্ৰকল্পটো গতাই দিয়াৰ এটা পৰিকল্পনা কৰিছে আৰু তেওঁ গতাই দিয়াৰ বিনিময়ত কিছু সংখ্যক শ্ৰমিকক 70 পৰা 75% চৰকাৰে সংখ্যাটো কি বুলি কয় এইটো চাবলগীয়া হ'ব 70ৰে কয় নে 75ৰে কয় কিয়নো এটা কথা হ'ল যে চৰকাৰে ইতিমধ্যে একাংশক ভিআৰএছ দিবলৈ বিচাৰিছে একাংশ চিৰকাললৈ গুচি গৈছে কেজুৱেল কৰ্মচাৰীসকল ইতিমধ্যে তেওঁলোকৰ চাকৰি নাই বুলি ঘোষণা কৰিছে গতিকে 70% পাৰ্মানেণ্ট স্থায়ী কৰ্মচাৰী 70% নে পাৰ্মানেণ্ট আৰু কেজুৱেল মিলি 70% তেনেকুৱা কথাও থাকিব কিছু লোকক ইতিমধ্যে চৰকাৰে তাৰ পৰা যি চাকৰিৰ পৰা ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট দিয়াৰ পিছত কি হয় সেইটো এটা গুৰুত্বপূৰ্ণ কথা হ'ব কিন্তু মূল কথাটো এইটোৱে যে চৰকাৰে
গতাই দিব বিচাৰিছে তাৰ যি মূল্য হ'ব মূল্য তেনেই সামান্য বুলি মই জানিব পাৰিছোঁ খুব বৃহৎ সংখ্যা বৃহৎ ধনৰাশিত এইটো গতাই দিয়া নহয় আৰু সৰ্বশেষ কথাটো হ'ল যে চৰকাৰে এই যি 5 গ্ৰাম কাগজ কলটো দিব বিচাৰিছে কিন্তু সেইটো ল'ব বিচৰা নাই মূলতঃ দুইটা কাগজ কলে একেলগে দিয়াৰ কথাটো চলি আছিল কিন্তু এই মুহূৰ্তত কি কয় সেইটো এটা লক্ষণীয় কথা হ'ব ইয়াত কৰ্মচাৰীসকল আচৰিত হ'ব যে আপুনি চৰকাৰখনে এইটো পুনৰুজ্জীৱিত কৰিবলৈ বিচাৰিছে কথাটো সন্দেহজনক আৰু কথাটো প্ৰশ্নবোধক এইটো কাৰণেই আহে যে দুদিনৰ পূৰ্বে মাত্ৰ কেন্দ্ৰীয় চৰকাৰে চিঠি দিছে আৰু তাত থকা কৰ্মচাৰীসকলক অহা 31 জানুৱাৰী অৰ্থাৎ নতুন বছৰৰ প্ৰথম মাহটোৰ ভিতৰত 31 তাৰিখৰ ভিতৰত তেওঁলোকক কোৱাৰ্টাৰ আৱাসিক এলেকাসমূহ খালী কৰিবৰ কাৰণে নিৰ্দেশ দিছে আনকি তেওঁলোকৰ CSK কোৱাৰ্টাৰসমূহো খালী কৰিবলৈ নিৰ্দেশ দিছে আৰু তাতোতকৈ ডাঙৰ কথা হ'ল যে কৰ্মচাৰীসকলক ভৱিষ্যতে তেওঁলোকৰ অনুমতি নল'লে হিন্দুস্তান পেপাৰ মিলৰ জাগিৰোড কাগজ কলৰ কাৰ্যালয়ত প্ৰৱেশ নকৰিবৰ কাৰণে এই চিঠিখনত কৈছে আৰু এয়া জাননী জাৰি কৰিছে অৰ্থাৎ এই কৰ্মচাৰীসকলক ইতিমধ্যে চৰকাৰে খেদি পঠাইছে তাৰ পৰা এই কথাটো স্পষ্ট হৈ পৰিল খেদি পঠাইছে যিখন চৰকাৰে এইখন পুনৰুজ্জীৱিত কৰিম বুলি কৈছিল খেদি পঠিয়াই তেনেদৰে সোমাবলৈ নিদিয়াৰ ব্যৱস্থা কৰাৰ পাছত হয়তো একাংশ হয়তো ল'ব পাৰে এনেও এটা কাগজ কল চলাবলৈ মানুহ লাগিব ল'ব পাৰে তেওঁলোকৰ দৰমহা কি হ'ব কি সা সুবিধা দিব সেইটো এটা লক্ষণীয় কথা চৰকাৰে দিয়া দৰমহা চৰকাৰে দিয়া সা সুবিধা BRS গ্ৰুপে দিবনে নিদিয়ে সেইটো এটা চাবলগীয়া কথা হ'ব কিন্তু মূল কথাটো হ'ল যে চৰকাৰে গতাই দিব বিচাৰিছে আৰু যি তাৰ এমাউণ্ট হ'ব ধনৰাশি হ'ব তেনেই নগণ্য আৰু সৰ্বশেষত এইটো কথা হ'ল যে দুইটা কাগজ কল গতাই নিদিবও পাৰে আৰু কিমান শতাংশ কৰ্মচাৰী লয় এই শতাংশটো কি ষ্ট্ৰেংথৰ মানে 70% বা 75% বুলি কয় সেইটো কথা চাবলগীয়া হ'ব মূলতঃ চৰকাৰে এইটো কথা আৰু যে বৰ্তমান আৰু এই কাগজ কলটো পুনৰুজ্জীৱিত হোৱাৰ চৰকাৰী খণ্ডত কোনো ধৰণৰ আশা নাই ব্যক্তিগত খণ্ডলৈ যাব এই কথাটো চূড়ান্ত হৈ পৰিল আৰু কৰ্মচাৰীসকলক তেওঁলোকক চৰকাৰে এক প্ৰকাৰে তেওঁলোকক উলিয়াই দিছে আৰু তেওঁলোকে নিজৰ কাৰ্যালয়টোত য'ত চাকৰি কৰি আছিল য'ত কৰ্মচাৰী হৈ আছে য'ত তেওঁলোকক VRS দিয়া নাই য'ত তেওঁলোকক দৰমহা দিয়া নাই তেওঁলোকক বোলে সকলো টকা পইচা গোল্ডেন হেণ্ডছেক দি উলিয়াই দিছে তেতিয়াও কথাটো শুনিবলৈ ভাল একো নিদিয়াকৈ কোৱাৰ্টাৰৰ পৰা উলিয়াই দিছে আৰু একো নিদিয়াকৈ কাৰ্যালয়ত আগতীয়া অনুমতি নহ'লে সোমাব নোৱাৰিব বুলি ঘোষণা কৰিছে গতিকে এই বিষয়টো এটা স্পষ্ট যে এই কথাটোত চৰকাৰখনে কেনেধৰণৰ সিদ্ধান্ত লৈছে কেনেধৰণে আচলতে কাৰ্যকলাপ কৰিছে সেইটো প্ৰমাণিত হৈ পৰিব ইয়াৰ বিপৰীতে আজি জাগিৰোডত যি জনসভা আছিল তাত পীযুষ হাজৰিকাই ঘোষণা কৰিছে শীঘ্ৰে সুখবৰ আহি আছে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে শীঘ্ৰে সুখবৰ আহিছে মই জনাত সুখবৰটো সেইটোৱে যে BRS গ্ৰুপে এইটো তেওঁলোকে ল'ব আৰু তেওঁলোকৰ হাতলৈ যাব আৰু খুব কম দামৰ বিনিময়ত তেওঁলোকে ল'ব আৰু খুব কম সংখ্যক কৰ্মচাৰী লৈ তেওঁলোকে এই কাগজ কলটো চলাব তেওঁলোকে নতুনকৈ আৰু কিছু মেচিনাৰী জানি প্লান্ট স্থাপন কৰিব আৰু এটা কথা মই জানিব পাৰিছোঁ যে BRS গ্ৰুপে যিহেতু জাগিৰোড কাগজ কলৰ ভূমি মাটি বহুত আছে তেওঁলোকে অকল মাত্ৰ কাগজ কলৰ পৰিসৰটো বাহিৰে বাকী ভূমিত অন্যান্য ব্যৱসায়িক কামত বাণিজ্যিক কামত নিয়োগ কৰিব বিচাৰিছে মই শুনামতে এখন টি পাৰ্কো তেওঁলোকে কৰিব বিচাৰিছে কাৰণ BRS গ্ৰুপৰ অসমত এতিয়া চাহ ব্যৱসায়ত তেওঁলোকে প্ৰৱেশ কৰিছে গতিকে তেওঁলোকে চাহ উদ্যোগতো সোমাব বিচাৰিছে আৰু টি পাৰ্কো কৰিবলৈ বিচাৰিছে এনেধৰণৰ প্ৰস্তাৱ আছে গতিকে তেওঁলোকে জাগিৰোড পেপাৰ কলৰ আলম লৈ তাত কি ব্যৱসায় চলাব কেনেকৈ যাব আৰু চৰকাৰে কিমানলৈকে অনুমতি দিব সেয়া চাবলগীয়া কথা হ'ব পাৰে কিন্তু BRS গ্ৰুপে ইতিমধ্যে অসমত চাহ ব্যৱসায়ত প্ৰৱেশ কৰিছে আৰু তাৰ পাছত তেওঁলোকে এই পেপাৰ মিলটো ল'বলৈ বিচাৰিছে সেই দুটা খবৰ ইতিমধ্যে জানিব পৰা গৈছে হয় পৰাগমণি আদিত্য ধন্যবাদ জনাইছোঁ সবিশেষ তথ্য আপুনি জনালে আৰু এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো এইটোৱে হ'ল যে জাগিৰোডৰ যি পেপাৰ বিল আছে সেইটো BRS কোম্পানীত ডুবাইৰ এটা BRS কোম্পানীক বিক্ৰী কৰিব ওলাইছে চৰকাৰে আৰু অত্যন্ত কম মূল্যতে ইয়াত বিক্ৰী কৰা হ'ব বুলি চৰকাৰ ফালৰ পৰা এটা তথ্য আহিছে জানিব পৰা গৈছে কিন্তু এইখনেই সেইখন চৰকাৰ আছিল যি বাৰম্বাৰ কৈ আছিল যে কাগজ কল যিটো আছে নগাঁও কাগজ কল বা জাগিৰোড কাগজ কল যি আছে তাক বিক্ৰী কৰা নহয় তাৰ কিছু অংশ প্ৰাইভেট কোম্পানীক দিয়া হ'ব কিন্তু অপাৰেশ্যনেল এণ্ড ফাংচনিং যিখিনি কাম আছে সেইখিনি কিন্তু চৰকাৰৰ হাততে থাকিব বাৰম্বাৰ এইখন চৰকাৰে কৈ আছিল কিন্তু এই মুহূৰ্তত আমাৰ হাতত তথ্য আহি পৰিছে যে BRS কোম্পানী ডুবাইৰ এটা কোম্পানী BRS কোম্পানীক অতি নগণ্য মূল্যৰ বিনিময়ত জাগিৰোডৰ কাগজ কল চৰকাৰে বিক্ৰী কৰিব ওলাইছে কিন্তু এটা চৰ্তৰ তাত ৰাখিছে যে 70% বৰ্তমানৰ যি কৰ্মচাৰী আছে তেওঁলোককে তাত নিয়োগ কৰিব লাগিব কিন্তু সেইটো হয় নে নহয় এইটোৰ ওপৰত এতিয়াও সন্দেহ আছে কিন্তু চৰকাৰে ইয়াক বিক্ৰী কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে